কিমান দিনৰ মূৰত যে আজি ভালদৰে শুবলৈ পাইছোঁ। সাৰ পাওঁতে পাওঁতে 10:30 বাজিল আৰু মই গমেই নাপাওঁ। যিহেতু আমাৰ ছেমিষ্টাৰ এক্সাম কালি শেষ হৈছে আৰু এক্সামৰ পাছৰ টোপনিটো ক'বই নালাগে। আপোনালোকে চাগে ভাবিছে এইডাল গৰমতনো কোনোবাই ব্লেংকেট লৈ শুৱেনে? কিন্তু ব্লেংকেট আৰু ফেনৰ কম্বিনেশ্যনটোৰ কথা যে কি ক'ম। এক্সামৰ সময়ত যে খোৱা বোৱা আৰু শোৱাৰ একদম টাইম টেবল নাইকিয়া হৈ যায়। আকৌ চিলেবাছৰ ষ্ট্ৰেছটো আছেই। এইপিনে আকৌ আমাৰ মায়ে চজিনা কাটি আছে। মই আকৌ মুখ হাত ধুই ঘৰটো সাৰিবলৈ লৈ গান বিচাৰি আছোঁ। বেকগ্ৰাউণ্ডত গান এটা বজি থাকিলে কিবা কাম কৰিবলৈ জোচ পোৱা নিচিনা পাওঁ। মায়ে আকৌ লৰালৰিকৈ মিটিং যাব লগা হ'ল। মোক কৈ গৈছে ভাত দাইল বনাই থৈছোঁ, তই চজিনাখিনি ভাজিবিচোন। ময়ো জল্দি ব্ৰেকফাষ্টটো কৰি দেউতাক অকণমান জলপান দিছোঁ। মই পাকঘৰত সোমালে যিমানহে টাইম কৰোঁ মানুহৰ ভোকতে পেটৰ পেলু মৰি যায়। মায়ে সৰিয়হ দি চজিনা ভাজে, মোৰ খাই খুব ভাল লাগে। তেনেকৈ ময়ো বনাওঁ বুলি মিক্সিত সৰিয়হ অকণ পিচিবলৈ লৈছিলোঁ, কিন্তু পিছাই নাযায় দেখোন। সুধিবলৈ মাও নাই ঘৰত। উপায় নাপায় কপালৰ ঘাম মাটিত পেলাই পতাতেই বটিলোঁ সৰিয়হখিনি। তাৰ পাছত ভগৱানৰ নাম লৈ গেছটো জ্বলাই লৈছোঁ। এতিয়াহে আচল খেলা। মই মানে পাকঘৰত তেনেকৈ নোসোমাওঁ। লাহে লাহে শিকিছোঁ আৰু কামবোৰ। মোৰ কুকিং স্কিলক কিন্তু কোনো জাজ নকৰিব দেই। কিবা যদি নিমখ হালধি কম বেছি হৈছে তাক ইগন'ৰ কৰি দিব। পাকঘৰত যিমানবোৰ মছলা দেখিছোঁ চব এফালৰ পৰা ঢালি গৈছোঁ। আৰু লৰাই থাকোঁতেই চাওকচোন এইটো কাণ্ড মোৰ লগত প্ৰায়ে হয়। সকলোবোৰ ৰেডি হৈ গ'ল আৰু এয়া আমাৰ দুপৰীয়াৰ সাজ। আৰু খাবলৈও ভাল হৈছিলে। মই নিজকে তাৰিফ কৰিছোঁ, কিন্তু উপায় নাই, ভাল বনাইছোঁ। আবেলি আকৌ ওলালহি হৰ্ষা। তাই মোৰ লগৰ দেই। পৰীক্ষা শেষ বুলি আহিছে আমাৰ ঘৰলৈ আৰু আহিয়ে একদম গোটেইবোৰ লেকচাৰ মৰাত বিজি হৈ গৈছোঁ। তাৰপাছত সন্ধিয়া অলপ ওলাই যাওঁ বুলি ভাবিলোঁ আৰু বাটতে ফুচকা দেখি ৰ'বই নোৱাৰিলোঁ। ৰাতিৰ ভাতৰ যোগাৰ আকৌ আমাৰ বৌয়ে কৰিলে। সেইপিনে সেয়া ব্ৰইলাৰ মাংস আৰু এয়া মুৰ্গী মাংস আমাৰ মায়ে বনালে আৰু এয়া দাইল ভাত। আজি দেউতাৰ লগৰ কেইজনমান ভাত খাবলৈ নিমন্ত্ৰণ দিছিল ঘৰত আৰু এইপিনে মাছ বনাইছে বিলাহীৰ লগত। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই দেখালোঁ। নেক্সট আকৌ লগ পাম। আজিলৈ বাই।